নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে WPLৰ মেচসমূহ চলি আছে। যোৱাকালি আছিলে মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট জায়েন্টছৰ মাজত খেল, আৰু এই খেলখনত মুম্বাই ইণ্ডিয়ানছ দলটিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তো কিমান ৰানত জয়লাভ কৰিলে আৰু আমাৰ জিন্টিমণি কলিতাই কিমান ৰান কৰিলে আৰু কিমান উইকেট লাভ কৰিছে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। লগতে গিভএৱেত কেনেকৈ আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গিভএৱেৰ প্ৰাইজ থাকিব ৰিয়েলমি নাৰ্জো 5G ফোন। এই 5G ফোন যদি আপোনালোকে গিভএৱেত পাৰ্টিচিপেট কৰিব খোজে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কমেণ্টত গৈ ভাল এটা কমেণ্ট কৰিব লাগিব। তেনেহ'লেহে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব গিভএৱেত। আৰু 1K ছাবস্ক্ৰাইবাৰ হৈ গ'লেহে আপোনালোকে ৰিয়েলমি নাৰ্জো ফোনটো পাই যাব। তো কমেণ্টত যাই কমেণ্ট কৰক, ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লৈ যাওক ৰিয়েলমি নাৰ্জো 5G ফোন। তো আগবাঢ়িছোঁ খেললৈ। প্ৰথমতে টছত জিকি গুজৰাট জায়েন্টছে মুম্বাই দলটিক বেটিং কৰিবলৈ দিয়ে আৰু মুম্বাই দলটিয়ে 20 অভাৰত 8 উইকেট হেৰুৱাই 162 ৰান সংগ্ৰহ কৰে আৰু গুজৰাট জায়েন্টছক 163 ৰানৰ টাৰ্গেট বান্ধি দিয়ে। আৰু গুজৰাট জায়েন্টছে পাৱাৰ প্লেত গুজৰাট জায়েন্টছ দলে ভালে বলিং কৰিছিলে, কিন্তু য়ষ্টি ভাটিকাই ভালে ইনিংছ খেলিবলৈ সক্ষম হয়। লগতে কাপ্তান হাৰমানপ্ৰীত কৌৰে 51 ৰানৰ ভাল এটা ইনিংছ খেলিবলৈ সক্ষম হৈছে। গুজৰাট জায়েন্টছ দলটিৰ অপেনাৰে 0 ৰানতে আউট হৈ পেভিলিয়নলৈ ঘূৰি যাবলগীয়া হয়। তাৰ পিছত এটাৰ পিছত এটাকৈ উইকেট পৰিয়ে থাকিলে গুজৰাট জায়েন্টছ দলৰ। তো ভাল এটা পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰিলে গুজৰাট জায়েন্টছ দলৰ বেটছমেনসকলে। তো এনেকৈ গুজৰাট জায়েন্টছ দলে 20 অভাৰত 9 উইকেট হেৰুৱাই 107 ৰানহে সংগ্ৰহ কৰিব পাৰে আৰু মুম্বাই দলটিয়ে 55 ৰানত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু মুম্বাই দলটিয়ে ছেমি ফাইনেলৰ বাবে কোৱালিফাই কৰিবলৈ সক্ষম হয়। মুম্বাই দলটিৰ হৈ সৰ্বাধিক উইকেট লাভ কৰিবলৈ সক্ষম হয় হাৰ্লি মেথৰে। 3 উইকেট লাভ কৰি সৰ্বাধিক উইকেট লাভ কৰে হাৰ্লি মেথৰে। আৰু মোৰ এটাই বেয়া লাগিছে যে আমাৰ জিন্টিমণি কলিতাক 1 অভাৰো কৰিব নিদিলে হাৰমানপ্ৰীত কৌৰে। তো যোৱা মেচটোত দেখিছিলোঁ যে 1 অভাৰ কৰিব দিছিলে, কিন্তু এই মেচটোত 1 অভাৰো কৰিব নিদিলে হাৰমানপ্ৰীত কৌৰে জিন্টিমণি কলিতাক। তো এই আছিল ভিডিঅ'টোত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।